एवरीवन गुड मॉर्निंग वेलकम बैक टू माय चैनल की खबर आपनालोकर भालने आशा करूँ भाले हब। सो आज रातिपुवा माने अलप बरखुण दी आसिल সেইকাৰণে ওপৰত গৈছিলোঁ ওপৰত যাই অলপ ভিডিঅ' কৰিলোঁ ইমান ধুনীয়া হৈ আছে আকাশটো। তো এতিয়া ৰাতিপুৱা 9টা বাজিছে মই ৰুম কেইটা ঝাৰু দি পেলাই তাৰপিছত অলপ চাহ খাম চাহ খাই অলপ ঘৰৰ কামত লাগিম। সো আপোনালোকৰ চাহ খোৱা হৈ গ'ল নে? আজি কেইদিন ধৰি ইমান গৰম দিছিল আজি মানে বৰষুণটো দেখা পাই খুব ভাল লাগিছে একদম ৰুমটো অলপ ঠাণ্ডা হৈ গৈছে আৰু মানে অলপ গৰম কমিছে ভালে লাগি আছে। ৰাতি বৰষুণ হৈছিল কি না গম নাপাওঁ কিন্তু মানে ঝাৰু দি থাকোতে অলপ ধূলিটো কম আছে লাগি আছে মোৰ ৰাতি বৰষুণ দিছিল মানে মোৰ ৰুমটো মানে বৰষুণ দিলে অলপ ধূলিটো কম হয় ৰাতি কি হৈ থাকে মই একো গমেই নাপাওঁ। বেলেগ দিন ঝাৰু দি থাকোতে একদম গা ধোৱা হৈ যায় আজি আৰু এনেকা হোৱা নাই। সো আজি মই এডিটিং কৰোঁতেও মোৰ বেয়া লাগা নাই ফেনটো দিয়া নাই যে ইমান গৰমো লাগা নাই ভালে লাগিছে। এনেকা ওয়েদাৰ সদায় থাকিলে ভালে লাগে। এতিয়া কোনেও উঠা নাই মই অকলেহে চাহ বনাই খাই আছোঁ কি কৰিম ইহঁতৰ কাৰণে বহি থাকিব লাগে ভালে নালাগে কিমান টাইম বহি থাকিম মোৰ ল'ৰাটোকো চাক কেনেকা টোপনি মাৰি আছে। আজি আৰু বেয়া বিছানাটোকে দেখালোঁ ৰাতিপুৱা মানুহ যোনটো ৰিয়েল হৈ থাকে মানুহটো ধুনীয়াকৈ বিছনা পাৰি তাৰপিছত দেখায় আজি আৰু মই এনেকাই দেখালোঁ কি আজি নহয় মোৰ ৰাতিপুৱাই মানে কামবিলাক অলপ সোনকালে হৈ আছে অলপ লাগি আছে আজি ৰেষ্ট কৰিব পাৰিম কিন্তু মোৰ আজি মানে অলপ যাব লাগিব মাৰ ঘৰত। সো এতিয়া মই সোনকালে কৰি আছোঁ কিন্তু মাৰ লগত অলপ ডক্টৰৰ তাতে যাব লাগিব এতিয়া সোনকালে কামটো কৰি আজি মাৰ ঘৰতে ভাত বনাব দিছোঁ তাতে খাম সেইকাৰণে যাওঁ এতিয়া গাটো ধুম পূজা দিম। কিছুমান মানুহে কৈ থাকে মোৰ ৰান্ধাটো মানে খুব ভাল পাওঁ মই কিন্তু আকৌ বেলেগ দেই মোৰ আকৌ ৰান্ধাটোৱে ভাল নালাগে মোৰ গোটাই ঘৰৰ কাম কৰিব ভাল লাগে কিন্তু মোৰ ৰান্ধাটোৱে বেয়া পাওঁ জানেনে কিন্তু কৰিব লাগে এতিয়া বিয়া হৈছে যিহেতু ল'ৰা ছোৱালী আছে বনাবই লাগিব কিন্তু এনেকৈ কেতিয়াবা ভাল বস্তু বনাব মন যায় সেইবিলাক বনাই থাকোঁ কিন্তু এটা মানুহে কিমান আৰু তিনিবেলা ভাত বনাই থাকিব কওকচোন। মোৰ মায়ে নহয় মোৰ স্কুটিত উঠি খুব ভয় কৰি থাকে নুঠে কেতিয়াও আজি লৈ গৈছোঁ আমি ব'লাচোন আজি মই লৈ যাম একো ভয় নকৰিবা খালি বেছি হাল্লা নকৰিবা মানে পিছপিন্ধি বকি থাকে লাহে চলা কিবা চলা এনেকৈ কৰি থাকে আৰু শাৰী পিন্ধে সাইড কৰি বহে ময়ো ৰাতিপুৱাৰ পৰা ভাবি আছোঁ মই মানে সাইড কৰি লৈ বহা এনেকৈ বহি চলোৱা নাই সো আজি চলাইছোঁ ভালে পাইছোঁ চলাই মানে চুৰিদাৰ পিন্ধিলে অলপ বেলেগ দুপিনে বহিব পাৰে ভৰি দি মায়েতো আগৰ দিনৰ মানুহ শাৰী পিন্ধে এতিয়া সাইড কৰি বহি গৈছে আৰু ময়ো টেনশ্যন আছিলোঁ চলাব পাৰিম না নাই তো আজি মই পুৰা পাৰিছোঁ চলাব। আৰু ফাৰ্ষ্ট কৰোণাত কাৰ কি ভাল হৈছে ক'ব নোৱাৰোঁ কিন্তু মোৰ কিন্তু এটাই ভাল হৈছে মোৰ হাজবেণ্ডে মোক মানে একমাহ পুৰা স্কুটি চলাই শিকাই দিছে সো মোৰ এইটো মানে খুব মানে আশা আছিল মই স্কুটি চলাম গাড়ী চলাম তো এইটো মোৰ পূৰণ হৈছে মই এতিয়া ভালদৰে চলাব পাৰোঁ খুব মনৰ আশাটো আৰু পূৰণ হৈছে মোৰ। এতিয়া বাচনবিলাক ধোৱা হ'লে গাটো ধুই পূজা দি যাওঁ আৰু মায়ে ফোনে কৰি আছে বাৰে দেৰি হৈ আছে এতিয়া ইহঁতে উঠা নাই ইহঁতক উঠাই লৈ যাব লাগিব লগত মাৰ ঘৰত থৈ পেলাই মাক লৈ তাৰপিছত যাম। আমাৰ এই পানীটো ৰঙা অলপ বেচিনটো মানে অলপ ৰঙা হৈ যায় সদায় ঘঁহিয়ে থাকোঁ মই। আজি ৰাতিপুৱাৰ খোৱাটো একদম চিম্পুল বনাই আছোঁ এতিয়া ইহঁতে দেৰি কৰিও উঠিছে সেইকাৰণে মোৰো মানে আজি মাংস আনিছে মাংস বনাওঁতে অলপ দেৰি হ'ব পূজা দিয়া আছে সেইকাৰণে আজি মানে বনবিলাক এতিয়া বাটাত দি অলপ ভাজি দি দিম হৰলিক্স দি দিম সেইটোৱে খাই ল'ব তাৰপিছত মই পূজাত দি আহি সোনকালে ৰন্ধাটো বহাই দিম ভাত খাই ল'ব একবাৰে।
এতিয়া উঠিছোঁ দেৰি কৰি, মোৰো এতিয়া দেৰি হৈ গৈছে, গা ধুব যাব লাগে, পূজা দিয়া আছে। কালি মানে মই কোৱা নাছিলোঁ মোৰ হাজবেণ্ডক যে মই ডক্টৰৰ তাত যাম, সেইকাৰণে গমেই নাপায় ৰাতিপুৱা গৈ পেলাই মাংস লৈ আহিছিল, সেইকাৰণে এতিয়া বনাই থৈ যাব লাগিব। চ' গাইজ, মোৰ এতিয়া চব কাম হৈ গ'ল, পূজা দিয়াও হৈ গ'ল, মই এতিয়া মানে যাব লাগিব মাক লৈ, সেইকাৰণে মই সোনকালে ভাতটো বনাই লৈ যাওঁ আৰু।